আহ্বান তেওঁলোকে নস্যাৎ কৰি সম্পূৰ্ণৰূপে নিউ এডুকেশ্যনকে তেওঁলোকে প্ৰকৃততে বিজ্ঞান আৰু গণিত বিষয়ত প্ৰকৃততে ইংৰাজী মাধ্যমৰ ইংৰাজী ভাষাৰ পাঠ্যপুথি প্ৰচলন কৰি মাতৃভাষাক যেনেধৰণে হত্যা কৰিবৰ কাৰণে চেষ্টা কৰিছে তাৰ প্ৰতিবাদত আজি আচলতে এই প্ৰতিনিধি অৰ্থাৎ অধিসূচনা ডাঙৰ আমি কাৰ্যসূচী আমি হাতত লৈছোঁ। তেওঁলোকক সম্পূৰ্ণভাৱে এই সকলো ছাত্ৰ সন্থাই অনাগত ভৱিষ্যতে এই ধৰণৰ কাৰ্যসূচী এই অধিসূচনাখন জাৰি কৰিছে আৰু স্কুলে তেওঁলোকে ইংৰাজী ভাষাৰ মাধ্যমৰ পাঠ্যপুথি এইটো আমাৰ অসম ভাষা তথা অসমীয়া ৰাইজসকলে মাতৃভাষা ৰক্ষা কৰক। শিক্ষামন্ত্ৰী ৰণোজ পেগু হয়। শিক্ষামন্ত্ৰী ৰণোজ পেগু হয়। জয় অসমীয়া সিদ্ধান্ত অসমীয়া বিৰোধী সিদ্ধান্ত বাতিল কৰক। অসমীয়া ভাষা ৰক্ষা কৰক। অসম চৰকাৰ হয়। অসম চৰকাৰ হয়। বিভাগ হয়। দাবী We want justice. We want justice. We want justice. পানীটো কেলে মায়ে We want justice. We want justice. অসমীয়া মাধ্যমৰ পঢ়ুৱা মানুহৰ সহ্য কৰা নহ'ব। অসমীয়া মাধ্যমৰ পঢ়ুৱা মানুহৰ সহ্য কৰা নহ'ব। অসমীয়া মাধ্যমৰ পঢ়ুৱা নহ'ব। অসমীয়া ভাষা ৰক্ষা কৰক। অসমীয়া ভাষা ৰক্ষা কৰক। অসমীয়া ভাষা ৰক্ষা কৰিব অসম চৰকাৰ হয়। অসম চৰকাৰ হয়। শিক্ষা বিভাগ হয়। We want justice. We want justice. We want justice. Justice. We want justice. Justice. জয় অসমীয়া বিৰোধী বাতিল কৰক। মাতৃভাষা ৰক্ষা কৰক। শিক্ষামন্ত্ৰী ৰণোজ পেগু হয়। জয় অসমীয়া সিদ্ধান্ত অসমীয়া বিৰোধী সিদ্ধান্ত বাতিল কৰক। অসমীয়া বিৰোধী সিদ্ধান্ত We want justice. We want justice. We want justice. Justice. We want justice. Justice. জয় আহ্বান মৰ্মে আজি এই নামতি চাৰিআলিত সৰু শিৱসাগৰ জিলা ছাত্ৰ সন্থাৰ আহ্বান মৰ্মে আজি আচলতে যি কাৰ্যসূচী আজি সম্পন্ন কৰা হ'ল সেই কাৰ্যসূচীৰ এটাই মাথো উদ্দেশ্য। সেই উদ্দেশ্য হৈছে যে অসম চৰকাৰে প্ৰতি মুহূৰ্তত প্ৰতিবাৰে অসমীয়া ভাষা মাধ্যম বিৰোধী যিটো সিদ্ধান্ত এই সিদ্ধান্তক তেওঁলোকে আচলতে প্ৰশংসাৰে উপচাই পেলাই সেই সিদ্ধান্ত দি মাতৃভাষা হত্যা কৰাৰ যি ষড়যন্ত্ৰ সেই ষড়যন্ত্ৰক আমি আচলতে একেমুখে আজি ধিক্কাৰ দি আজি এই প্ৰতিবাদী কাৰ্যসূচী আমি হাতত লৈছোঁ। গত দিনত আমি আচলতে এনেধৰণৰ কাৰ্যসূচীৰ দ্বাৰা আমি অসম চৰকাৰক সকীয়াই দিব
বিচাৰিছিলোঁ যে মাতৃভাষা বিৰোধী সিদ্ধান্ত কেতিয়াও সদৌ অসম ছাত্ৰ সন্থাই কোনো পধ্যে সহ্য কৰা নহ'ব আৰু অসমৰ জনগণে এই বিষয়টোক লৈ কোনো পধ্যে সহ্য কৰা নহ'ব। কিন্তু তাৰ পৰৱৰ্তী পৰ্যায়তো কিন্তু অসম চৰকাৰে নিজৰ হঠকাৰী সিদ্ধান্তক আমাৰ অসমৰ জনসাধাৰণৰ ওপৰত বলপূৰ্বকভাৱে জাপি দিয়াৰ যি ষড়যন্ত্ৰ, এই ষড়যন্ত্ৰক আমি আজি এই প্ৰতিবাদী কাৰ্যসূচীৰ দ্বাৰা আমি আচলতে তেওঁলোকক ধিক্কাৰ দিব বিচাৰিছোঁ। আৰু লগতে আপোনালোকৰ জ্ঞাতাৰ্থে আমি জনাব বিচাৰোঁ যে ইউনেস্ক' অসম বিজ্ঞান সমিতিৰ দৰে বহু কিছুমান এষ্টাব্লিছ যিখিনি প্ৰতিষ্ঠান আছে, এই প্ৰতিষ্ঠানৰ এটা কথা স্পষ্টভাৱে লিখা আছে আৰু তেওঁলোকে উল্লেখ কৰিছে যে শিক্ষা গ্ৰহণৰ কাৰণে আটাইতকৈ বেছি মাতৃভাষা মাধ্যমেই হৈছে উত্তম আৰু উপযুক্ত উপায়। তাৰ পৰৱৰ্তী পৰ্যায়ত অসম চৰকাৰে তেনেকুৱা ধৰণৰ গুণী জ্ঞানী ব্যক্তিসকলৰ কথা তেওঁলোকে নামানি তেওঁলোকৰ কথা নস্যাৎ কৰি তেওঁলোকে মাতৃভাষা শেষ কৰিবৰ কাৰণে যি ষড়যন্ত্ৰ কৰিছে, এই ষড়যন্ত্ৰ সঁচাকৈ অসমৰ ৰাইজৰ কাৰণে গৰিহণাৰ যোগ্য। আৰু লগতে ক'ব বিচাৰোঁ যে আমাৰ ভাৰতবৰ্ষৰ গৃহমন্ত্ৰী তথা প্ৰধানমন্ত্ৰীয়ে ৰাজ্যই নিৰ্বাচনী আচলতে অনুষ্ঠানত তেওঁলোকে ভাষণ দিয়ে আৰু তেওঁলোকে ভাষণত ফুলজাৰি মাৰি কয় যে অসমীয়া মাধ্যম হওক বা মাতৃভাষা মাধ্যমক বিশেষভাৱে গুৰুত্ব প্ৰদান কৰি প্ৰকৃততে শিক্ষাৰ যিটো প্ৰণালী, শিক্ষা প্ৰণালীটো পৰিচালনা হ'ব লাগে। কিন্তু তাৰ পৰৱৰ্তী পৰ্যায়তো অসম চৰকাৰ নাচুৰ বান্দা হৈ প্ৰতিটো মুহূৰ্তত আজি এই কেন্দ্ৰীয় চৰকাৰৰ সিদ্ধান্তকো সম্পূৰ্ণৰূপে নৎসাৎ কৰি যি ধৰণৰ মাতৃভাষা বিৰোধী সিদ্ধান্ত লৈছে, এই সিদ্ধান্তক আমি একেমুখে গৰিহণা দিব বিচাৰিছোঁ আৰু তেওঁলোকক সকীয়াই দিব বিচাৰিছোঁ যে অনাগত ভৱিষ্যতে যদি এই অধিসূচনা আৰু এই প্ৰতিলিপি তেওঁলোকে যদি সিদ্ধান্ত যদি বাতিল নকৰে, আমাৰ কিন্তু ছাত্ৰ সন্থা ক্ষান্ত হৈ নাথাকিব। কিয়নো অসমীয়াই মুখৰ ভাষাক আমি কেতিয়াও হাত দিবলৈ নিদিওঁ, সেই কথাটো স্পষ্ট। তাৰ বাহিৰে ইয়াৰ কোনো গত্যন্তৰ নাই। লগতে আপোনালোকক ক'ব বিচাৰোঁ যে বিশেষভাৱে আপোনালোকে জানে যে নতুন এইটো যিখন শিক্ষানীতি, এই শিক্ষানীতিটো এটা কথা স্পষ্টভাৱে উল্লেখ আছে যে অসমীয়া মাধ্যমৰ ভাষাক গুৰুত্ব প্ৰদান কৰি পেলাইহে, মাতৃভাষাক গুৰুত্ব প্ৰদান কৰি পেলাইহে প্ৰকৃততে আমাৰ শিক্ষা মাধ্যম পৰিচালনা হ'ব লাগে। তেওঁলোকে অসম চৰকাৰে ইমান গুণী জ্ঞানী ব্যক্তি থকাৰ পাছতো শিক্ষামন্ত্ৰী ৰণোজ পেগু ডাঙৰীয়াই তাৰ সলনি কি কৰিছে, নতুন শিক্ষানীতিৰ যি নিৰ্দেশনা, সেই নিৰ্দেশনা ভংগ কৰি কেৱল ইংৰাজী মাধ্যমৰ দ্বাৰা তেওঁলোকে আচলতে ছাত্ৰ ছাত্ৰীসকলক শিক্ষা লাভ কৰিবলৈ হৈছে। সেয়ে সদৌ অসম ছাত্ৰ সন্থা এটা স্পষ্ট প্ৰশ্ন যে অসমীয়া মাধ্যমৰ দ্বাৰা প্ৰকৃততে আমি কি শিক্ষিত কৰিব নোৱাৰোঁ নেকি? আজি APSC আৰু UPSCৰ দৰে বহু ধৰণৰ আচলতে প্ৰতিষ্ঠিত যি আচলতে প্ৰতিযোগিতা আছে, এই প্ৰতিযোগিতাত কিন্তু নিজৰ মাতৃভাষা মাধ্যমৰ দ্বাৰাই কিন্তু সফল হ'বলৈ সক্ষম হৈছে। ধন্যবাদ। জয় আই অসম। শিৱসাগৰ জিলা ছাত্ৰ সন্থাৰ অন্তৰ্গত নামতি আঞ্চলিক ছাত্ৰ সন্থাই আজি নামতি চাৰিআলিৰ মাজমজিয়াত যি প্ৰতিলিপি আছিল, এই প্ৰতিলিপি দাহ কাৰ্যসূচী সফলৰূপে সমাপন কৰিলে। আৰু এই প্ৰতিলিপিৰ জৰিয়তে আমি অসম চৰকাৰক সকীয়াই দিব বিচাৰিছোঁ যে যি আপোনালোকে অসম আৰু অসমীয়া বিৰোধী সিদ্ধান্ত গ্ৰহণ কৰিবলৈ বাৰে বাৰে চেষ্টা কৰি আছে, এই বাৰে বাৰে চেষ্টা কৰি থকাৰ ফলত সদৌ অসম ছাত্ৰ সন্থাই এনেধৰণৰ কাৰ্যসূচী হাতত ল'বলৈ বাধ্য হৈছে। আৰু অনাগত দিনত যদি এনেধৰণৰ আপোনালোকে সিদ্ধান্তসমূহ বাতিল নকৰে, তেতিয়াহ'লে ছাত্ৰ সন্থাৰ এই মঞ্চখনে প্ৰতি মুহূৰ্ততে আপোনালোকৰ হৈ অসম আৰু অসমীয়াৰ হৈ থিয় দি যাব। ধন্যবাদ।